কি ফুলে ৰঙালী বিহুক আদৰে আৰু কি ফুলে বিহুক বিদায় দিয়ে? ইমান সহজ প্ৰশ্ন যদি মই প্ৰতিযোগিতা কৰাবাৰ পালোহেঁতেন ময়ো বিহু সম্ৰাজ্ঞী হ'ব পাৰিলোহেঁতেন। দিয়া উত্তৰ। নাহৰ ফুলে ৰঙালী বিহুক আদৰে আৰু এজাৰ ফুলে বিহুক বিদায় দিয়ে। এই প্ৰশ্নটো কোনগৰাকী বিচাৰকৰ তৰফৰ পৰা আহিছিল? আচলতে ইয়াতে নামটো নাই, গতিকে দীপা দাস বাইদেউ। হয়, নিহাৰিকা, হয়, তোমালৈ বুলি ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। হয়, প্ৰশ্নটো আচলতে মোৰেই আছিলে। হয়, তুমি যিটো উত্তৰ দিছা পিছৰটো সম্পূৰ্ণ শুদ্ধ, আগৰটো মই অশুদ্ধ বুলি নকওঁ। আচলতে কিন্তু কপৌ ফুলে বিহুক আদৰে, কিয়নো নাহৰো একে সময়তে ফুলে। সেয়েহে তুমি তোমাৰ যিটো অভিজ্ঞতাৰ পৰা তুমি কৈছা, কিন্তু কপৌ ফুল বা আমাৰ কি হয় বেছি আপোন আৰু বিহুৰ লগত জড়িত, সেইকাৰণে সকলোৱে মানে কপৌ ফুলক বেছি আদৰ কৰে দেই। কিন্তু তোমাৰ উত্তৰটো শুদ্ধ বুলিয়ে মই ধৰি লৈছোঁ, কিয়নো তুমি অভিজ্ঞতাৰ পৰা কৈছা। ধন্যবাদ। ধন্যবাদ। দ্বিতীয়টো প্ৰশ্ন। ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত শ্ৰীময় অসমী শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটিৰ স্ৰষ্টা কোন? অকণমান চেষ্টা কৰা, আৰু যদি স্ৰষ্টাজনৰ নামো তুমি ক'বলৈ এতিয়া মনত পৰা নাই, অকণমান গীতৰ সুৰটো গুণগুণাই দিব পাৰিবা নেকি বাৰু? কি কৈছে বাইদেউ? গীতটি গাই দিব পাৰিবা নেকি? ক্ষমা কৰিব নোৱাৰিম। একো নাই, তুমি যে ইমানখিনি সুন্দৰকৈ বিহু নাচ পৰিৱেশন কৰি প্ৰশ্নৰ সন্মুখীন হৈছা, সেইটো আচলতে সকলোতকৈ ডাঙৰ কথা। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আচলতে কি আমাৰ নৱপ্ৰজন্মৰ উঠি অহাসকলে জানিব লাগে। আৰু ৰঙালী বিহুত আমি পতাকা উত্তোলনৰ এটি গীত গোৱা হয়, যিটো গীতৰ শীৰ্ষ কথাখিনি মই লিখিয়ে দিছোঁ। সেই গীতটো লিখিছিলে পুৰুষোত্তম দাসদেৱে। ঠিক আছে, তুমি আগলৈ জানি থ'বা। হয়, নিশ্চয় আগলৈ মই মনত থ'বলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ। ধন্যবাদ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। পুৰুষোত্তম দাস আছিল স্ৰষ্টা শ্ৰীময় অসমী গীতটিৰ। মই হয়তো বাইদেউৰ কথাখিনি হয়তো আমাৰ ৰাইজে ভালকৈ শুনা নাই। প্ৰশ্নটি আছিলে স্ৰষ্টাজনৰ নাম পুৰুষোত্তম দাস। মই যুৱ প্ৰজন্মই আচলতে এই প্ৰশ্নৰ উত্তৰ এটাই, বাইদেৱে কোৱাৰ দৰে ইয়াৰ এটাই অৰ্থ, প্ৰতিযোগীগৰাকীয়ে নাচৰ লগতে বিহুৰ লগত জড়িত গোটেইখিনি কথা সকলোখিনি হয়তো জনা সম্ভৱ নহয়, তথাপিও যিমানখিনি পাৰে জনাটো উচিত। আৰু লগতে এই প্ৰশ্নৰ উত্তৰৰ পৰা আমাৰ দৰ্শকেও বহুখিনি কথা বিহুৰ লগত জড়িত জানিব পাৰে। ধন্যবাদ জনালোঁ। মোৰলৈ অহা প্ৰথম প্ৰশ্নটি হৈছে, অসমীয়া মহিলাই পৰিধান কৰা দুবিধ খাৰুৰ নাম কোৱা। গামখাৰুক লৈ এটি যোজনা বা বিহুনাম এফাকি গ'ল। প্ৰশ্নটোৰ প্ৰথম চোৱাৰ উত্তৰ দিবলৈ মই প্ৰথমে ক'ম গামখাৰু মহিলাই পৰিধান কৰা এবিধ খাৰু। আৰু দুই নম্বৰ খাৰু নাম ঠিক মই ধৰিবকৈ পৰা নাই, ক্ষমা কৰিব। কিন্তু গামখাৰুক লৈ এটি যোজনা বা বিহুনাম এফাকি গোৱা। মই পুৰুষে গোৱা জাতনাম এফাকি গাবলৈ চেষ্টা কৰিম গামখাৰুক লৈ।
গামেখাৰু বান্ধৈ কোনে দিলে বাৰু ঐ হাতত গামেখাৰু বান্ধৈ কোনে দিলে বাৰু পৰিলে জুনুকা বাজে কি বকুল ফুল ৰুমালত তকৰ ফুল বান্ধৈ হাততে যে টুকাৰ ফুল। প্ৰশ্নটো মোৰ বোধেৰে আহিছিল দীপা দাস বাইদেউৰ তৰফৰ পৰা। মই প্ৰশ্নটোৰ প্ৰথম ভাগ অংশৰ উত্তৰটো বিচাৰিম, কিয়নো তেওঁ দিবলৈ অসফল হ'ল। তুমি বাৰু কি খাৰু পিন্ধিছা এতিয়া হাতত? নমস্কাৰ বাইদেউ, হয়, মই গামখাৰু গামখাৰু। আৰু এবিধ খাৰু বুলি ক'লে অসমীয়া খাৰু, হয় আমি মুঠি খাৰু বুলি ক'ব পাৰোঁ। হয়। তুমি চাগে শুনিছা, হয়তো এই মুহূৰ্তত তোমাৰ মনত পৰা নাই, নহয় জানো? গামখাৰু, মুঠি খাৰু, হয়। মই দুবিধেই সুধিছোঁ। আচ্ছা, প্ৰথমখিনি শুদ্ধ হৈছে হয় আৰু নামখাৰী শুদ্ধই হৈছে। হয়। অকণমান কিন্তু গাবলৈ আচলতে আৰু অলপ উন্নত হ'লে ভাল লাগিলেহেঁতেন। তথাপি তুমি চেষ্টা কৰিছা দেই ইমানখিনি নচাৰ পাছত। আৰু এটা শব্দৰ মোৰ অলপ খেলি মেলি এটা লাগিছে দেই, লৰিলে জুনুকা দেই। পৰিলে বুলি সাধাৰণতে নাগায়, লৰিলে জুনুকা বাজে কি বকুল ফুল ৰুমালত তগৰ ফুল হাততে জেতুকাৰ গোল। ঠিক আছে, ধন্যবাদ বাইদেউ। তোমালৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। ধন্যবাদ দীপা বাইদেউ। দ্বিতীয়টো প্ৰশ্ন এবাৰ তেওঁ অকণমান খোকোজা লাগিছে, মই পঢ়ি শুনাবলৈ অনুৰোধ জনালোঁ প্ৰতিযোগীক। হয়, প্ৰশ্নটি হৈছে আয়োজক সমিতিয়ে মোৰ হাতত 3 পদ বস্তু দিছিল। সেই বস্তু কেইপদ আপোনাৰ ভাল লগা নাচনী এগৰাকী প্ৰদান কৰিব। তোমাৰ নাচত মুগ্ধ হৈ মই সেই বস্তু কেইপদ তোমাক দিব বিচাৰোঁ। বস্তু কেইপদ হৈছে নাচনী। সেয়া তুমি কি কৰিবা? মই দ্বিতীয় প্ৰশ্নটি বুজিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই বিশেষভাৱে অনুৰোধ জনাম বিচাৰক মণ্ডলীক, যদি তেওঁলোকে অকণমান বুজাই দিব পাৰে প্ৰশ্নটি। প্ৰশ্নটি আমাৰ সন্মানীয় বিচাৰক শ্ৰীযুত উপেন নেওগ দেৱৰ তৰফৰ পৰা আহিছিলে। মই এইখিনিতে কালি হৈ যোৱা বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতাত আমাৰ বিচাৰকৰ আসন গ্ৰহণ কৰা, শুৱনি কৰা লোক সংস্কৃতিৰ শিল্পী তুলিকা চাউৰাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি আমাক পুনৰ এই প্ৰতিযোগিতাত বিশেষভাৱে সহায় কৰাৰ বাবে। শিল্পী মনৰ ব্যক্তি আপুনি, ধন্যবাদ। মচুনা ভাগৰ লাগিছে চাগে, নহয় জানো? একো নাই আচ্ছা, প্ৰশ্নটো বুজাত অকণমান অসুবিধা হৈছে। অকণমান অলপ। মোক আহোঁতে আয়োজক সমিতিয়ে ক'লে, ছাৰ আপোনালৈ 3 পদ বস্তু থৈছোঁ আৰু আপোনাৰ ভাল লগা বিহুৱতীগৰাকীক আপুনি প্ৰদান কৰিব, যিগৰাকীকে ভাল পায়, ভাল লাগিব। তোমাৰ অনুষ্ঠানটো ভাল লাগিলে। তাৰমানে ছাৰৰ মূৰ্চনাক ভাল লাগিল নেকি? ভাল লাগিছে, চকুজুৰি এনেও ধুনীয়া বুলি মই কৈছোঁৱে। হয় হয়। গতিকে মই তোমাক সেই বস্তু 3 পদ উপহাৰ হিচাপে এই মঞ্চতে প্ৰদান কৰিবলৈ লৈছোঁ। বস্তু 3 পদ হৈছে নাচনী। মই সেই বস্তু 3 পদ ৰাইজৰ হাতত তোমাক এতিয়া অৰ্পণ কৰিম, সেয়া তুমি কি কৰিবা? ছাৰ, আপুনি কোৱাৰ মতে আৰু মই বুজাৰ মতে মোৰ মনটোৱে নাচনী বুলি কওঁতে শ্ৰেষ্ঠ নাচনী খিতাপৰ ফালে অলপমান। মই বস্তু বুলি কৈছোঁ। অলপ সাঁথৰ লগা প্ৰশ্নটি ন, ক্ৰিটিকেল লাগিছে। আমাৰ বিহুৰ লগত একেবাৰে এৰাব নোৱাৰা এটা সম্পৰ্ক। সাজ পোছাক আমি পৰিধান কৰি আহিছোঁ, নহয় জানো? বিহুৱানখনো আমি দিওঁৱে বিহু সময়ত। আৰু আমাৰ কি হৈছে, বিহুটোৱে আমাৰ পূৰ্বপুৰুষসকলক বিচাৰে। এতিয়া তুমি হয়তো এই কথাটো লৈ তুমি বৰমা, ককা, আইতাহঁতৰ ওচৰলৈ চাপিবা। আৰু আমাৰ শ্ৰোতা দৰ্শকসকলো মই ৰাইজলৈ ঠেলিব পাৰোঁ নি বৰ্ষা বাইদেউ? নিশ্চয়।
আপুনি থেলকচোন মই প্ৰশ্নটি এইখিনিতে দৰ্শকক শুনাই দিব বিচাৰিছোঁ বিচাৰকে আপোনালোকলৈ ঠেলিব বিচাৰিছে প্ৰশ্নটো যদি কোনোবাই ধৰিব পাৰে সদাশয় ব্যক্তিয়ে দৰ্শকে শুদ্ধ উত্তৰ তাঁতশাল শুদ্ধ উত্তৰ তাঁতৰ শালত চালি মাৰি নাচনি শুন গৰকা দপদপনি মাকুৰ নখীত খিতনি শুন নাম এষাৰ গায় নহয় তাঁতৰ লগত গৰকাৰ লগত সংযোগ থাকে নাচনি খেলি থাকে সেয়াই বস্তু তিনিপদ নাচনি সেয়া তোমাক দিলে তুমি কি কৰিবা তাঁতশালত ব্যৱহাৰ কৰিব লাগিব হয় ছাৰ ঠিক আছে বুজিছোঁ ছাৰ ধন্যবাদ ধন্যবাদ ছাৰ ধন্যবাদ বিশেষভাৱে পুৰস্কৃত হ'ব আপোনালোক দেই যিয়ে শুদ্ধ উত্তৰ দিছে মই লগ পাম প্ৰতিযোগিতাৰ শেষত ধন্যবাদ মূৰ্চনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু দলটিকো মই বিহুৰ ওলগ যাচিলোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ মেম মানুহ বিহুৰ পৰম্পৰা সম্পৰ্কে কোৱা আচলতে মানুহ বিহুৰ দিনা আমি মা দেউতাহঁতক সেৱা জনাওঁ আৰু লগতে তামোল পাণ দি সেৱা লওঁ তেওঁলোকৰ আৰু জ্যেষ্ঠখিনিৰ পৰাও আমি সেৱা লওঁ তেওঁলোকক গামোচা আৰু তামোল পাণেৰে হৈছে শুদ্ধ উত্তৰ ধন্যবাদ বাইদেউ ৰাতিপুৱাৰ পৰা মনত পেলোৱাচোন একদম ৰাতিপুৱাই কি কৰা হয় বাৰু ৰাতিপুৱা মাহ হালধি গা ধোৱা হয় হয়নে হয় বাইদেউ আৰু তিতা খোৱা হয় হৈছে শুদ্ধ উত্তৰ ধন্যবাদ বাইদেউ ঠিক আছে এইখিনিতে মই বিচাৰক মণ্ডলীক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মানে এবাৰ মই ইউটিউবত এই কথাটো কওঁতে যে মানুহ বিহুৰ দিনাখন আমি কি কৰোঁ মাহ হালধিৰে আমি গা ধুওঁ তাৰপিছত আমি জ্যেষ্ঠসকলক সন্মান জনাওঁ সেইটো কথা কওঁতে তলত লিখিছিলে যে গ্ৰাম্য অঞ্চলত আচলতে গৰু বিহুৰ দিনাখনে গৰুক ধোৱা মাহ হালধিৰে সেই মাহ হালধিৰে আচলতে মানে মানুহেও গা ধুৱে তেনেকুৱাও আচলতে চহৰত আমি চহৰৰ অসমীয়া গতিকে চহৰত ময়ো মানুহ বিহুৰ দিনাখনে ধুইছোঁ হয় নিশ্চয় বৰষা আচলতে ময়ো হৈছোঁ আচলতে চতিয়াৰ বোৱাৰী হয় মোৰ মিষ্টাৰৰ ঘৰৰ ফালে গৰু বিহুৰ দিনাই আচলতে গৰু আৰু আমাৰ ঘৰত হাতীও আছিলে সেই যিখিনি থাকি যায় বা অলপ পানী সকলোৱে তাৰমানে ঘৰৰ সকলোৱে গা ধুৱে কিন্তু মোৰ মাৰ ঘৰ হৈছে গোৱালপাৰা আৰু দেউতা হৈছে বৰপেটাৰ গতিকে আমাৰ ফালে দেউতাহঁতৰ ফালে আকৌ মানুহ বিহুৰ দিনাহে মাহ হালধিৰে গা ধুৱে অৰ্থাৎ অঞ্চলভেদে পৰম্পৰাবোৰ কিছু পৃথক নিশ্চয় গতিকে ধন্যবাদ গতিকে সেইটো ভুল নহয় মানুহ বিহুৰ দিনাখনো আমি মাহ হালধিৰে গা ধুওঁ সেইটো ভুল নহয় সেইটো পৰম্পৰা সকলোতে বেলেগ থাকে আচলতে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যিকোনো ধৰণৰ বেমাৰ হ'লে ছালৰ ভাল হয় আৰু মাহৰ যিটো আমি হেৰি কৰি লগাওঁ মাহ কি হয় জানেনে সকলোৱে মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় মাহ হৈছে এণ্টি এজিং যদি ছাল ওলমি যোৱাটো নিবিচাৰে তেনেহ'লে লগাব মাহ বাৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আৰু মই কৈ থওঁ চুলিৰ কাৰণেও আচলতে মাহ বহুত উপযোগী হয় সেই কণ্ডিচনাৰৰ নিচিনা কোমল কৰে নিশ্চয় হয় ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্ন সংগীতা তাঁতশালত বিভিন্ন সময়ত বিভিন্ন খুঁটি ব্যৱহাৰ কৰা হয় যেনে বাঢ়নি খুঁটি তাঁতৰ খুঁটি বাছনি খুঁটি বৰতোলা খুঁটি আদি প্ৰশ্ন হ'ল বাছনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় ফুল তোলোতে বাইদেউ উপেন নেওগ ডাঙৰীয়া প্ৰশ্নৰ এইটো আছিলে গতিকে শুদ্ধ উত্তৰ দি হাত চাপৰি মাৰিছে কিন্তু এইফালৰ পৰা বিচাৰকে নহয় কৈছে গতিকে আমি শুদ্ধ উত্তৰটো বিচাৰিছোঁ আপোনাৰ পৰা
ৰাইজলৈ ঠেলি দিছে তেখেতে। বাছনিৰ শুদ্ধ উত্তৰ আমি বাছনি খুটি তাঁতশালত কেতিয়া ব্যৱহাৰ কৰা হয়? ইয়াতে কিমানে জানে তাঁত ব'বলৈ? তাঁত ব'ব কিমানে জানে কওকচোন? আছে, আপুনি জানে নেকি বাছনি খুটি কেতিয়া ব্যৱহাৰ কৰা হয়? উত্তৰটো বাগৰি আহিলেও বেয়া নাপাওঁ, আপুনি কৈ দিয়ক, এইখিনিলৈ আহি পাব। এইটো মাইকত ক'লে ভাল হ'ব। ব যেতিয়া তোলে সেইডালক যিটো আমি ব তোলোঁ সেইটোকে বাছনি খুটি কোৱা যায়। ব তোলোতে ৰাছত ব্যৱহাৰ কৰা হয়। তাত বাতি কৰোঁতে বাছনি খুটি ব্যৱহাৰ কৰা হয়। তাঁত বাতি কৰোঁতে বাছনি খুটি ব্যৱহাৰ কৰা হয়। তাঁত বাতি কৰোঁতে। বাইদেউ কি হ'ব এতিয়া? বাৰু নতুন কথা দুটি শিকিলোঁ, হয় নে নহয়? হয় বৰষাবা। মোৰ ভাগত প্ৰথমে পৰা প্ৰশ্নটি হৈছে আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ। আগলি বাঁহেৰে তৈয়াৰ কৰা এবিধ সৰু বাদ্য হৈছে গগনা। এই গগনাৰ মাত ওলাবলৈ বাঁহৰ সৰু এটা অংশ কাটি গগনাত সংযোগ কৰা হয়। সেই অংশটোৰ নাম কি? ছাৰ, গগনাৰ আচলতে য'ত আমি আঙুলিটো বোৱাওঁ সেই অংশটো বেৱা বুলি কোৱা হয়, আৰু মাজত যিডাল কাঠি সংযোগ কৰা হয় সেইডাল মোৰ সম্ভৱ জিভা বুলিও কোৱা হয়, বা কোনো ঠাইত কাণি বুলিও কোৱা হয় নেকি। গগনাখন অকণমান উলিওৱাচোন। গগনাখন ভাল ধৰণে নিৰীক্ষণ কৰা নাই চাগে। জিলি বুলিও এটা অংশ আছে, তাতে সৰু বাঁহৰ টুকুৰা দুটি অংশ সংযোগ কৰা হয়। কোনডোখৰত থাকে বাৰু সেই সৰু? এই দুটা অংশ নেকি? তাৰ ভিতৰত ভৰাই দিয়া হয়, হয় তেতিয়াহে গগনা মাত ওলায়। হয়। সেই অংশ টুকুৰা দুটা অংশৰ নামটো কি? ডেকা বিহুৱাসকলে জানে নি বাৰু? ছাৰ জিলি আছিলে। পাইছে নেকি? হে হয়, হৈছে মাইক্ৰফোন। হে কৈছিলে হয়। মেখেলা বা পাখি বুলি কোৱা হয়। মেখেলা নহয়, মেখেলি। মেখেলি বা পাখি বুলি কোৱা হয়। শুদ্ধ মেখেলি। ক্ষমা কৰিব কথা ছাৰ। জানিব পাৰিলোঁ। মেখেলি। প্ৰশ্নটিৰ উত্তৰ মই শুদ্ধভাৱে দিব নোৱাৰাৰ বাবে ক্ষমা প্ৰাৰ্থী। দ্বিতীয়টি প্ৰশ্ন হৈছে জাকৈ এখনত 3টা চুক থাকে। জাকৈখনৰ 3 নম্বৰ চুক অৰ্থাৎ তলিফালৰ চুকটোৰ ওপৰত অন্য বাঁহৰ কাঠিৰে বোৱা বৰফী চানেকিৰ এটুকুৰা সংযোগ কৰি দিয়া হয়। এই অংশটোৰ নাম কি? আমি জাকৈখনৰ 3টা চুক দেখাওঁ, নহয় জানো? হয়। যেতিয়া জাকৈখন দাঙি দিয়া হয়, তলফালে যিটো চুক থাকে 3 নম্বৰ চুকটো, তাত কাঠিৰে সংযোজিত বৰফী ডিজাইনটো চোকা জোঙা তেনেকুৱা কাঠিৰে বোৱা অন্য এখন সংযোগ কৰি দিয়া হয়, বাঁহৰ কাঠিৰে বোৱা। সেই অংশটোৰ নাম কি কয়? জাকৈ নিশ্চয় মাৰিছা। ছাৰ সঁচা অৰ্থত ক'বলৈ গ'লে মই নাই মৰা। জাকৈটো দেখিছা? দেখিছোঁ। অঁ, সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি বিহুৰ দ্বাৰা পূৰ্বপুৰুষসকলক লগ পাব পৰা এটা মাধ্যম আছে। নিশ্চয় ঘৰত গৈ এইটো আমি জানিবগৈ লাগিব কাৰোবাৰ পৰা, নহয় জানো? নিশ্চয়। ডেকাসকলে জানিব চাগে, বিহুৱাসকলে। ছাৰ, টলিচা বুলি কোৱা হয়। আগৰ প্ৰশ্নটোৰ লগত মিল আছে, আগৰ উত্তৰটোৰ লগত মিল আছে। মেখেলি বা পাখি? মেখেলি নহয়, মেখেলা ছাৰ। মেখেলা।
শুদ্ধ। ধন্যবাদ। ধন্যবাদ ছাৰ। চেষ্টা কৰিম পুনৰবাৰ মই যাতে আৰু অকণমান নিজকে মানে কি বুলি ক'ম এতিয়া প্ৰস্তুত কৰি আনিব পাৰোঁ। ক'ৰবাত না ক'ৰবাত এইখিনি মই জ্ঞাত নাছিলোঁ। ধন্যবাদ ছাৰ উত্তৰ দিয়াৰ বাবে। ধন্যবাদ। মোৰ ভাগলৈ অহা প্ৰশ্নটি হৈছে কোন ঋতুত ৰঙালী বিহু পালন কৰা হয়? 6 ঋতুৰ নাম কোৱা। বসন্ত ঋতুত ৰঙালী বিহু পালন কৰা হয়। ছয় ঋতুৰ নাম হৈছে গ্ৰীষ্ম, শীত, ক্ষমা কৰিব, গ্ৰীষ্ম, বসন্ত ঋতু, ঠিকে আছে, কৈ থাকা। শীত, ক্ষমা কৰিব, এগৰাকী ঋতু তোমাৰ কাষতে থিয় হৈ আছে। হেমন্ত, শীত, বসন্ত, হৈছে কোৱা আৰু কোৱা। এনেকুৱা এটা ঋতু যিটো ঋতু নহ'লে খেতি নহয়। কি ঋতু? বৰ্ষা ঋতু। ধন্যবাদ। আচলতে মোৰ নামটো বৰ্ষা, কিন্তু মৰমতে ৰাইজে বৰষা মাতে কাৰণে হ'ব দিয়ক। আৰু শৰৎ হৈছে, কিন্তু সময়টো গৈ আছে দেই। সময়টো কিছু গৈছে, সম্পূৰ্ণ কিন্তু উত্তৰটো আমি নাপালোঁ, হয়নে? আকৌ এবাৰ কওঁ নেকি? গ্ৰীষ্ম কৈছা, গ্ৰীষ্ম, হেমন্ত, শীত, বসন্ত, বৰষা আচলতে নহয়। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। আচলতে বহুত সহায় কৰিবলগীয়া হৈছে, তথাপিতো উত্তৰকেইটা দিলেগৈ টানি টুনি। হয় বাইদেউ, উচ্চাৰণত ভুল আছিলে, আৰু এনেকুৱা কথাবোৰ আমি জনাটো আচলতে নিতান্তই প্ৰয়োজন। হয় বাইদেউ। ঠিক আছে, ধন্যবাদ বাইদেউ। দীপা দাস বাইদেউ আচলতে বৰ মৰমীয়াল, বৰ সহজ প্ৰশ্ন দিছে। তাকো যদি উত্তৰ দিব নোৱাৰে আচলতে বাৰু আমি সহায় কৰি দিয়া উত্তৰটো নম্বৰ কিন্তু দিয়া নহ'ব, নহয়নে বাইদেউ? নিশ্চয়। আৰু আচলতে কি ময়ো এগৰাকী বিহুৱতী, গতিকে এনেকৈ ইমান কষ্টকৈ নচাৰ পিছত এই যিটো মানে সকলোতকৈ টান মানে ক্ষণটো মানে সন্মুখীন হোৱাটোৱেই ডাঙৰ কথা। গতিকে এইখিনি যে কৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ বাইদেউ। পৰৱৰ্তী প্ৰশ্নলৈ আমি যাব পাৰোঁ তেতিয়া? নিশ্চয়। প্ৰশ্ন উত্তৰ শিতানটোৱে আচলতে মই আগতেও কৈছোঁ প্ৰতিযোগীৰ লগতে আমাকো বহুখিনি আমাৰ বাবেও সুবিধা হয় শিকিবলৈ। মোৰ 2 নম্বৰ প্ৰশ্নটি পৰিছে, বিহুৰ টকা প্ৰথমে কোন সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰিছিল? ক্ষমা কৰিব বাইদেউ, মই উত্তৰটো দিব নোৱাৰিম। এইটো প্ৰশ্ন আহিছিলে উপেন নেওগ ডাঙৰীয়াৰ তৰফৰ পৰা। দলটিয়ে সহায় কৰি দিব পাৰিব নেকি? টকা বজোৱাজনৰ ওচৰলৈকে গৈছোঁ। টকা পোনপ্ৰথমে কোন সম্প্ৰদায়ে বজাইছিলে? মৰাণ জনগোষ্ঠীৰ লোকসকলে প্ৰথম বজাইছিলে টকা। সোণোৱাল কছাৰীসকলে প্ৰথম টকা ব্যৱহাৰ কৰিছিলে।
মোৰ প্ৰথম প্ৰশ্নটো হৈছে নেউথনি কি কপাহ ধুনা যন্ত্ৰটোক নেউথনি কয় নেকি প্ৰশ্নটি আহিছিলে আমাৰ বিচাৰক সন্মানীয় বিচাৰক উৰ্মিমালা দুৱৰাৰ তৰফৰ পৰা নেউথনি কি মাইক হয় কপাহ ধুনা যন্ত্ৰটোৰ নামেই হৈছে এবিধ আচলতে কাঠৰ সঁজুলি হয় হয় কাঠৰ নেউথনি কপাহী সূতাৰে যেতিয়া ব্যৱহাৰ কৰিবলৈ গৈছিলে এটা সময়ত তেতিয়া মাতটো শুনিছেনে বাৰু বৰ অসুস্থ হৈ আছোঁ ৰাইজ কি বহাগৰ বিহু পাই ঘিনচিলিক বিহু মাৰিলোঁ বুলি নেভাবিব আকৌ ঘৰত বিশেষ এটা অনুষ্ঠান আছিল গতিকে ভগ্নীৰ বিয়া আজি আচলতে বাঁহী বিয়া আমি গুৱাহাটী সন্মিলনীৰ তৰফৰ পৰা অনুৰোধ জনোৱাত আজি বাঁহী বিয়া দিনাখনে কইনা বিদায় দি ভগ্নীক বিদায় দি পুৱাই শিৱসাগৰৰ পৰা আহিছে গতিকে মাতটো ভালকৈ নুশুনিব পাৰে উত্তৰটো শুদ্ধ হৈছে ধন্যবাদ মোৰ দ্বিতীয়টি প্ৰশ্ন হৈছে বহাগ বিহুৰ লগত জড়িত এবিধ জনপ্ৰিয় খেলৰ নাম কোৱা কণী যুঁজ আৰু আটাইতকৈ ধন্যবাদ আটাইতকৈ টান কণীটো খয়া কণী বুলি কয় শুদ্ধ দুয়োটি উত্তৰ শুদ্ধ হৈছে ধন্যবাদ বাহ নিমিষা সুন্দৰ এতিয়াহে শান্ত লাগিছে মনটো এতিয়াহে শান্তি লাগিছে মোৰ ভাগ্যত পৰা প্ৰশ্নটি হৈছে কুচি দুই প্ৰকাৰৰ তাহনি কুচি আৰু লাৱনি কুচি তাহনি কুচি তাঁত লগাওঁতে ব্যৱহাৰ হয় আনবিধ কুচি কি কামত ব্যৱহাৰ হয় খেতি পথাৰত ৰাইজলৈ পঠিয়াইছে আকৌ ছাৰে দেখুৱাই দিছে ৰাইজলৈ দিয়ক ৰাইজে কোনোবাই এই প্ৰশ্নটিৰ উত্তৰ জানে যদি ক'ব পাৰে দূৰৈত দেখিছোঁ আমাৰ নৃত্যশিল্পী কেইগৰাকীমান ৰাকেশ বড়ো নূৰ বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নূৰে জানো নেকি উত্তৰটো হাঁহিত একেবাৰে মেদিনী কপাই তুলিছে প্ৰশ্নটো আছিলে পুনৰবাৰ মই কৈ শুনাওঁ প্ৰশ্নটো হৈছে কুচি দুই প্ৰকাৰৰ তাহানি কুচি আৰু তাহনি কুচি আৰু লাৱনি কুচি তাহনি কুচি তাত লগাওঁতে ব্যৱহাৰ হয় আনবিধ কুচি কি কামত ব্যৱহাৰ হয় মই নাজানো বাকী কোনোবাই জানে যদি ক'ব পাৰে ঢেঁকী কি খুন্দোতে চিৰা খুন্দোতে জলপান ভাজিবলৈ জলপান চিৰা মুড়ি ইত্যাদি ইত্যাদি জলপান শুদ্ধ উত্তৰ আমাৰ উজান বজাৰৰ মহিলা বাহ কি কৈছে হয় 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 সুন্দৰ 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 বাইদেউ আৰু এটা আছিলে হাল বোৱাজনক হালোৱা বোলে তেনেকৈ মুগা পালকজনক কি বোলে নেজানিব আপুনি হাল বোৱাজনক হালোৱা বুলি কওঁ আৰু যিজনে মুগা পোহে অকণমান মনত পেলাওকচোন মুগা পোহা দেখিছে নাই কেতিয়াবা নাই দেখা নাই বিহু নামত গায় নহয় কাউৰী হতৰু কাউৰী হতৰু কাউৰী হতৰু কৈয়ে দিছে নামষাৰ তাৰপিছত এতিয়া জানিবই আৰু নালাগে আৰু তই মনত পৰা নাই তথাপি কাউৰী হতৰু তাৰপিছত ডোখৰ কি বুলি গায় মনত পৰা নাই বাইদেউ কেলে মুগা চুঙীয়া আকৌ হয়নে হয় নামষাৰ আছে নহয় কণ্ঠটো ভালে থকা হ'লে গায়ে দিলোঁহেঁতেন ৰাইজে ভাবিছে ক'ৰনো এগৰাকী অসুখীয়া বিচাৰক আহি বহি আছে যেনে তেনেহে আছোঁ দেই ৰাইজ সঁচাকৈ কৈছোঁ আশীৰ্বাদ দিবচোন কণ্ঠটো ভাল হ'বলৈ তোমাৰ মোৰ হতুৰু তোমাৰ মাৰ দেউতাৰ ফুৰিব নিদি লগত কাউৰী হতুৰু মুগা চুমনি পৰিব নিদি ডালত
ধন্যবাদ। ধন্যবাদ বিচাৰক মণ্ডলী, ধন্যবাদ। বাৰু এইখিনিতে আমাৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ প্ৰতিযোগিতা অন্ত পৰিলে। 7গৰাকী প্ৰতিযোগীয়ে নাচ পৰিৱেশন কৰিলে। অকণমান আমি কথা পাতিম পম্পী।